মানি তহঁতৰ পৰীক্ষা বহি দিলে নে নাই হা? তই যে মোক কোৱাই নাই দিলে নে নাই দিয়া? নাই দিয়া মা, দিলে কম নহয় কিনো সদায় সদায় একেটো কথাকে সুধি থাক? বহি দিলে মানে আকৌ মনে মনে লুকুৱাই থওঁ নহয়, সেইকাৰণে সুধিছোঁ তোক। উফ, মাজনীৰ পৰা শান্তি নাই। কাইলৈ এতিয়া বহি দিব স্কুলত, কিমান পাওঁ এতিয়া ঠিক নাই। যদি কমকৈ পাওঁ মোৰ পিঠি বহল হ'ল আৰু। বাকীবোৰততো কমকৈ পালোৱেই। এই অসমীয়াখনতো মই 25ৰ ভিতৰত 11হে পালোঁ। এতিয়া ঘৰত মাক কেনেকৈ দেখাম? এইখনকে পাম, ঘৰকে পাম বুলি দেখাম বুলি ভাবিছিলোঁ, এতিয়া এইখনো দেখাব নোৱাৰোঁ। বুদ্ধি এটা পাইছোঁ ৰ, 11টো 22 বনাই দিওঁ ৰ বাপেকে। মা, আজি পৰীক্ষা বহি দিলে নহয়? কিমান পালি হা? পাইছ চাগে 6-7 মান তই। ইছ, ইমানো গেধা নহয় আৰু তোৰ জীয়েৰে। 25ৰ ভিতৰত 22 পাইছোঁ জান। 4 মাৰ্ক 7ৰ আখৰ বেয়া কাৰণে কাটিল। চাই ল এইখন বহি। চাওঁচোন, এইজনী কথা বিশ্বাস কৰিব নোৱাৰি। নম্বৰখিনি হিচাপ কৰি চাওঁ ৰ। 11হে পালোচোন। এই ছোৱালীজনীয়ে মোৰ নাক কাণ কাটি শেষ কৰিলে আৰু। 25ৰ ভিতৰত 11 পাইছে আৰু মোক কৈছে 22। আজি এক মই গৰু গাধা হে 22 পাইছ হে? 11 পাইছ, মোক অকৰা পাইছ হা? তোক কি কৰিলে ভাল হবি নহয়? কাম বনটো নাই, পঢ়া ধান্দাও নাই, ফুৰা খোৱা হোৱা অকল, তাৰ বাহিৰে কোনো কাম নাই তোৰ। হ'ব যা, 11 যে মই বহুত পাইছোঁ। 5 মাৰ্ক 6হে কিবা। আৰু মোৰতো কৈছ পাখৰি, ইংলিছ আৰু অংক বহি দিলে নে নাই হে? নে লুকুৱাই থৈছ ক? নাই দিয়া ইংলিছ আৰু অংকৰ ছাৰজন এক্সিডেণ্ট হ'ল, হস্পিটেলত আছে। বাছেনে নাই ঠিক নাই, সেই দুখন বহি নাপাওঁ চাগে আৰু। এদিন নহয় এদিন দিবতো, তোৰ কথা বিশ্বাস কৰিব নোৱাৰি। এই ছোৱালীজনীৰ পৰা শান্তি নাই আৰু মোৰ। মোৰ ফালে আজি এখন ঘৰত যে মোক ভাত খুৱাব হ'ল আৰু। ইংলিছ আৰু অংক বহি যদি মই দেখুৱাওঁ, মোক আৰু ভাত নোখোৱাই ভাল হ'ব। ইংৰাজীত 3 আৰু অংকত 7 পাইছোঁ বুলি।